SCRT সহকাৰী অধ্যাপক 483 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলো। আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। ADRৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈকে আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1.5 লাখতকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাসী। খুব ভাল কথা, খুৱাই বুৱাই ৰাখি দিম। কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত, ময়ে আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰুৱা আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছেই বিজেপি, হয় নহয়? গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম। একদম চাফা হ'লে ভালেই হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লেতো চবেই ভাল পাব। চাওক, আপোনালোকক এটাই কথা ক'লোঁ যে যোনে যি কয় তাক আপোনালোকে ৰিপৰ্টিং কৰি থাকিব লাগে, কৰি থাকক, এইটো আপোনালোকৰ দায়িত্ব। আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব। এটা কংগ্ৰেছ চাফা কৰিব, এইটো বিজেপিক আপোনালোকে সুধিলে তাৰ কি উত্তৰ পাব? কংগ্ৰেছৰ প্ৰশ্ন